গুড মৰ্ণিং বন্ধুসকল। এইফালে মই আম কেইটামান ধুই কিনে ধুনীয়াকৈ চাফা কৰি লৈ মেলি ওপৰত ৰ'দত দি দিছোঁ দেই। ইয়াৰ পৰা আচাৰ বনাম মই। এইফালে আমাৰ ঘৰৰ ওপৰৰ পৰা তলৰ নাজাৰাটো চাওঁ কিমান ধুনীয়া লাগিছে। এইফালে আকৌ ৰাতিপুৱা আহিলে আমাৰ খুৰা দুজন আৰু তাইদেউ। এইফালে মই ভাত বনাবলৈ ভেন্দি কাটি লৈছোঁ দেই। এইফালে মই ভেন্দিবোৰ কাটি আছোঁ। ইমান গৰম দিছে ঢাকিবই নোৱাৰি। আপোনালোকৰ ফালে গৰমটো কেনেকুৱা চাওক ক'বচোন। এইফালে মই আকৌ আইতাহঁতৰ ঘৰলৈ গৈছোঁ দেই। কি আনিবলৈ গৈছোঁ সেইটো দেখাই আছোঁ বাৰু। এইখিনি পদিনা ঢেৰ আছে আমাৰ আইতাহঁতৰ ঘৰত, কিন্তু নেদেখালোঁ দেই আপোনালোকক। সেইফালে আকৌ মই আম কেইটামান গুচাই লৈছোঁ। এইফালে আমৰ মই এতিয়া চৰবত বনাম। এইফালে আম ৰুকি ল'লোঁ। এইফালে মই মগ এটা লৈছোঁ, নিমখ চেনি। এয়া মোৰ ৰেডি হৈ গ'ল আমৰ জুচ। খাই কিন্তু বহুত ভাল লাগিছিল দেই। এইফালে মায়ে আকৌ বাবাৰ লগত কথা পাতি আছে। এইফালে খুৰাহঁতো কাম লাগি আছে। যিহেতু ইমান গৰম, সেইকাৰণে মই জুচ বনাই কিনে খুৰাহঁতক দিলোঁগৈ। মাক দিলোঁ, দাদাক দিলোঁ, চবকে দিলোঁ আৰু লগতে ময়ো খাইছোঁ অলপমান। গৰমত যে থাকিব পৰা নাই। মানুহবোৰে কেনেকৈ কাম কৰিছে, কামটো কৰিব লাগিব বাৰু। ইমান গৰম। খুৰাহঁতে কেনেকৈ যে কৰি আছে দেই ইমান গৰমত। এইফালে আকৌ মই মাহঁতৰ লগত গ'লোঁ। সেইফালে বাগান চাওক, সেউজীয়া সেউজীয়া চবফালে। গৰম উঠিছে দেই। এইফালে চাওক খুৰীহঁতো তুলি আছে। ইয়াত মাৰ লগত খুৰী এজনী তুলি আছে। মাহঁতক ভাত খাবলৈ বুলি মাতিবলৈ আহিলোঁ। চাওকচোন ইমান ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া সেউজীয়া। এইফালে আকৌ আমাৰ দাদাই গেটখন চাফা কৰি আছে ৰং কৰিবলৈ। বাই বাই। ভিডিঅ'টো কেনে পালে